আৰু এনেকৈ আহি আহি ইয়াতে এটা ঘৰ পালোহি। এইটো বহুত পুৰণি ঘৰ, ভিতৰলৈ যাব নোৱাৰি, চাৰিওফালে ফেঞ্চিং লগাই থোৱা আছে। আৰু এয়া চাওকচোন, শিলবোৰ কেনেকৈ বান্ধি বান্ধি এখন ব্ৰিজ বনাই দিছে সিটো পাৰলৈ যাবলৈ। এইটো চাইডে নাযাওঁ আৰু এতিয়া ইয়াৰ পৰা যাওঁ, ইয়াৰ পৰা গৈ আমি সেই পাহাৰখনৰ ওপৰলৈ যাম। তাত মই গাড়ীখন পাৰ্ক কৰিছিলোঁ, আহোঁতে আমি এইফালেদি আহিছিলোঁ, এতিয়া যাওঁতে আমি এইফালেদি যাম, জংঘলৰ মাজে মাজে। আৰু ইয়াতো বহুতে ছেটাৰডে ছানডে কেম্পিং কৰিবলৈ আহে। চাওক, ইয়াতে বহুত কেইখন কেম্পিং ভেন ৰখি আছে। আৰু ইয়াতে সৰু সুৰা এখন দোকানো আছে। আৰু ইয়াতে হট চকলেট লৈ ল'লোঁ আৰু আমি এতিয়া যাম। চ' ফাইনেলি পালোহি একদম পাহাৰৰ ওপৰত, যিখন পাহাৰ আমি তাৰ পৰা দেখিছিলোঁ। আৰু ইয়াতে গাড়ীখন পাৰ্ক কৰিম আৰু অলপ ওপৰলৈ এটা ট্ৰেকিং ৰোড আছে, ট্ৰেকিং ৰোডটোত যাবলৈ ট্ৰাই কৰিম। আৰু আজি বতৰটো ভাল নহ'বই কিজানি, আৰু ড্ৰোন শ্বট ল'ব নোৱাৰিম সেইকাৰণে। কিন্তু মোৰ আগৰ দুটামান ড্ৰোন শ্বট আছে এই একজেক্ট ছেইম জেগাটোতে লোৱা, চ' মই সেইকেইটা দেখুৱাই দিম আপোনাক। Easy, darling, 'cause the devil's on my trail. I've been running so long that my feet don't work no more. Oh yeah. চ' এতিয়া বলক বাহিৰলৈ যাওঁ, জেগাখিনি চাওঁ কেনেকুৱা লাগে। My feet don't work no more. এইখিনি শ্লিপ পইণ্ট বুলি কয়, শ্লিপ পইণ্ট, ভিউইং পইণ্ট। আৰু এই পাহাৰখন শ্লিপ পইণ্ট পাহাৰ। আৰু আমি এতিয়া ওপৰলৈ যাবলৈ ট্ৰাই কৰিম, কিমান দূৰ যাব পাৰোঁ নাজানো, তথাপি ট্ৰাই কৰোঁ ওপৰৰ পৰা চাবলৈ। আৰু ওপৰলৈ যাব নোৱাৰিম, মোৰ সেইখিনি আহোঁতে ভাগৰ লাগি গৈছে। এইটো বহুত ওপৰলৈ গৈ আছে। এইখিনিতে অলপ বহি পেলাই ৰিটাৰ্ণ হওঁ ইয়াৰ পৰা, পানীও লগত লৈ অহা নাই, গতিকে আৰু ওপৰত গ'লে দিগদাৰ হ'ব। ইয়াৰ পৰা এবাৰ ভিউটো চাওক। আৰু আজি মই ভিডিঅ'টো ইয়াতে সামৰোঁ, আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক বেলেগ কিছুমান ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।